हेलो गाइज वेलकम बैक टू माय यूट्यूब चेनेल और सकलोলৈকে मोर फाলৰ পৰা भोगाলী বিহুৰ बहुत बहुत शुभेच्छा থাকিল। আজি যেহেতু মাঘ বিহু হয় আৰু মানে আজি সবে খানা খায় আমাৰ ইয়াতো মানে আমি সৰু সৰুকে খানা এটা খাবলৈ লৈছো। তাকে ভাবিলো আপোনালোকৰ লগত বোলো শেয়াৰ কৰো, সেই কাৰণে আপোনালোকক এতিয়া দেখাবলৈ আহিছো। আমাৰ এপিনে মানে মেজিটো বনাবহে আজি, বাকি মানে ভেলাঘৰ বুলি নাই, কাৰণ আমাৰ ইয়াত মানে খেৰ নৰা মানে বহুত মানে দিগদাৰ হয়, সেই কাৰণে টিং দিয়ে ঘৰ এটা বনাই দিলে। আৰু আমাৰ ইয়াতে বনাব মেজি, আৰু আমাৰ ভেলাঘৰ বুলি নহয়, এনেকৈ মানে খানা চানা বনাবলৈ এনেকৈ টিং দিয়ে ঘৰ এটা বনাই দিছে। ইয়াতে ভাত চাত বনাব, আৰু এইপিনে অলপ খৰি আনি থোৱা আছে আৰু আনিব লাগিব। আপোনালোকে কমেণ্টত জনাব দেই আমাৰ এই টিঙৰ ঘৰটো কেনেকুৱা লাগিছে। যিহেতু আমি ৰাতিকে ইয়াতে মানে খানা খাব লাগিব, সেইকাৰণে আমি জেগাডোখৰ মানে চাফাও কৰি ল'ব লাগিব। সেইকাৰণে এইপিনে মায়ে সাৰি আছে আৰু সেইপিনে খুৰীয়ে সাৰি আছে। তাৰপিছত অকণমান আমিও লাগি ভাগি দিম আৰু সেইকাৰণে এইপিনে মানে খুৰীয়ে পানী ধৰি আছে, কাৰণ মানে ৰাতিকে আমি যিহেতু মানে খাব লাগিব আৰু মানে পানীটো আহোঁতে খুৰীয়ে সোনকালে ধৰি লৈছে। এইপিনে আমাৰ দুইটা পোৱালি, তেহেঁতি মোক কৈছেহি বোলে আমি বোলে চুৰ কৰি আনিছোঁ বুলি। আৰু এইপিনে আইতা, খুৰী, মা, বৰমা সকলোখিনিয়ে লাগি আছে মানে পাচলি কটাত। আৰু এইপিনে মানে হাঁহকেইটা মানে গুচাই আছে এতিয়া। সেইকাৰণে এতিয়া ঘৰলৈ গৈ পেলাই গাটো ধুই লওঁগৈ, আৰু মানে খানাটো সোনকালে পৰাই মানে বনাবলৈ লৈছে আৰু, কাৰণ মানে কি হ'ল, যিহেতু আইতাহঁতেও খাব মানে, আৰু ৰাতি ইমান ঠাণ্ডা হৈছে যে মানে ৰাতি আইতাহে তেনেকৈ বাহিৰত ওলাই থকাটো ভাল নহয়। সেইকাৰণে সোনকালে পৰাই খানাটো মানে ষ্টাৰ্ট কৰিবলৈ লৈছে বনোৱা মেলা। এতিয়া মানে বৰ্তমান মানে কাটি আছে, আৰু আজি আমাৰ খানা হাঁহ 3টা আৰু মানে আৰু মাছ চাছ আনিছে নেকি, মই মানে ভালকৈ গমেই পোৱা নাই। আৰু সেইকাৰণে এতিয়া ঘৰলৈ আহিছোঁ। ঘৰত এতিয়া গাটো ধুই লওঁগৈ, এতিয়া আকৌ খানা এটালৈ যাবলৈ ওলাইছোঁ। আচলতে গা ধোৱা বহু সময়ো হ'ল, কিন্তু মই মানে ফটককৈ আইতা এজনী ঘৰৰ পৰা আহিলোঁগৈ। আজি মানে পেহীহঁত আহিছে, আৰু মানে ফোনটো চাৰ্জত দি থোৱাৰ কাৰণে ফোনটো নিব নোৱাৰিলোঁ। আৰু এতিয়া গৈ আছোঁ খানা বনোৱা তালৈ। ৰাম, এইকেইটা মোৰ মানে পাৰ্টনাৰ হয়। নহয় পাৰ্টনাৰ নহয়, পাৰ্টনাৰ নহয়। কি হয় তেনে? একো নহয়। কি একো নহয়? তহঁতি মোলৈ নাথাক নি? হে হয় নাই? প্লিজ কৈ দে, পাৰ্টনাৰ হয় নে হ'ব দে, হয় নহয়? আৰু আমাৰ এইপিনে এতিয়া খানা বনাই আছে, এইপিনে দায়ে। আৰু এইপিনে আমাৰ মনটো আৰু এইপিনে মানে এতিয়া খানা খাবলৈ হৈছে, সেইকাৰণে মানে প্ৰথমতে সৰু সৰু ল'ৰা ছোৱালীবোৰ আৰু মানে আইতাহঁতক বহাই লৈছে। अच्छा लग रहा है। কেনেকুৱা লাগিছে? দিম ৰ'ব। এতিয়া কেনেকুৱা লাগিছে? অ'কে অ'কে অ'কে, খাই দিয়ক। চালাড চালাড আমি খাই দিয়ক, একো নহয়, আমি খাই দিয়ক।
Wow, আপুনি খাই দিয়ক কোৱা এইটো চা এটা চা এই বা এইটো চাই দিয়া বালে ৰবা বালে চোৱা বালে আমি ভাত খাম দেই মাম খাম বাবা মা মানে এনেকৈ ভাতটো খাবলৈ লৈছোঁ কাৰণ মোৰ গাটো মানে পাছবেলা পাই বহুত মানে বেয়া লাগিছিলে আৰু এতিয়া মানে বেয়াও লাগি আছে সেইকাৰণে মই মানে বাহিৰত গৈ পিনি খাবগৈ নোৱাৰিলোঁ হ'লেও আপোনালোকক দেখাবলৈ মই অকণমান মানে যেনে তেনে গৈ পিনি ভিডিঅ' অকণমান কৰি আনিলোঁ এতিয়া মই এনেকৈয়ে ভাতটো খাবলৈ লৈছোঁ আজি মানে মোৰ ভাগৰ মানে মাঘৰ বিহুটো এনেকৈ গ'ল আৰু কাৰণ এনেকৈতো মানে ৰাজহুৱাকৈ ভাতটো খোৱা নহয়েই অকল মাঘৰ বিহুৰ দিনাই খোৱা হয় আৰু আজিও আৰু মই গাটো বেয়া হোৱাৰ কাৰণে এনেকৈ খোৱা নহ'ল লগত সেইকাৰণে অকণমান দেৰি তেওঁলোকৰ লগত থাকি পেলানি এতিয়া আৰু ঘৰতে এনেকৈ খাবলৈ লৈছোঁ মই ভাত আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে জনাব আপোনালোকে ভিডিঅ'টো চাই পিনি কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ দেই বাই বাই